হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম এগেইন। আশা কৰোঁ তোমালোকে ভালে আছা। আজি আমি আৰম্ভ কৰিব গৈ আছোঁ চাপ্টাৰ 2 পাৰ্ট 4। পাৰ্ট 1, 2 আৰু 3 বাকীখিনি এই টপিক আমি শেষ কৰিলোঁ। আজি লাষ্ট যোনটো টপিক আছে সেইটোৰ সৈতে আমি এই চাপ্টাৰটো সামৰণি মাৰিম। আজি আমি আৰম্ভ কৰিম কোণমান যন্ত্ৰৰ বিষয়ে পঢ়িবলৈ। কোণমান যন্ত্ৰ কি হয়, কিয় আমি ব্যৱহাৰ কৰোঁ তোমালোকক মই যোৱা ভিডিঅ'ত দেখুৱাইছোঁ প্ৰটেক্টৰ কি হয়, কেনেদৰে ইউজ কৰা হয়। আজি আমি ইয়াৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম। চোৱা, কোণমান যন্ত্ৰ কিয় ব্যৱহাৰ কৰোঁ। আমি যে এনেকুৱা কোণ পাইছিলোঁ, দুটা ৰশ্মিৰ মাজত যে কোণ পাওঁ, এই কোণৰ ব্যৱধানটো জুখিবলৈ যোনটো আহিলা ব্যৱহাৰ কৰা হয় এইটোকে কি কোণমান যন্ত্ৰ বুলি কোৱা হয়। তোমালোকে চাইছে এই কোণমান যন্ত্ৰটো কেনেকুৱা থাকে। ইয়াতে চোৱা দাগখিনি আছে। ইয়াৰ পৰা আমি 1 গ'লোঁ, 2, 3, 4, 5লৈকে গ'লোঁ। 5ৰ মাজত এটা দীঘল কাট থাকে আৰু এই যে এটাৰ মূৰে মূৰে যে দাগবোৰ আছে এইটো 1 ডিগ্ৰী সূচায় আৰু 5টাৰ মূৰে মূৰে এনেকৈ দীঘলীয়া দাগ থাকে। যদি আমি এইফালে চাওঁ, চোৱা এটাৰ পিছত 1, 2, 3, 4, 5টাৰ মূৰে মূৰে কি দীঘলীয়া দাগ থাকে। তেনেহ'লে ইয়াৰ পৰা যদি আমি এইমানলৈকে যাওঁ তেতিয়া ইয়াৰটো কিমান হ'ব, 10 ডিগ্ৰী হ'ব। আকৌ ইয়াৰ পৰা ইমানলৈকে গ'লে কিমান হ'ব, 20 ডিগ্ৰী হ'ব। মই আঁকি দেখুৱাম তোমালোকক কেনেকৈ কোণ জোখা হয় এই যন্ত্ৰ ব্যৱহাৰ কৰি। আগলৈ যোৱালৈকে আৰু এটা কথা তোমালোকে চাই লোৱা। কোণমান যন্ত্ৰটোত মুঠ 2টা মাপনি থাকে। এটা মাপনিৰ মানবোৰ বাওঁফালৰ পৰা সোঁফাললৈ আৰু আনটো মাপনিৰ মানবোৰ সোঁফালৰ পৰা বাওঁফাললৈ ক্ৰমাৎ বৃদ্ধি হয়। যেনেকুৱা এই চোৱা, ইয়াতে এটা 0 আছে আৰু ইয়াতেও এটা 0 আছে। যদি আমি এইফালৰ পৰা জোখোঁ তে 0ৰ পৰা 10 ডিগ্ৰী, 20 ডিগ্ৰী, তাৰপিছত 30 ডিগ্ৰী, 40 ডিগ্ৰী, 50 ডিগ্ৰী, 60 ডিগ্ৰী তেনেকুৱা গৈ থাকিব। আৰু যদি আমি এইফালৰ পৰা যাওঁ 0ৰ পৰা 10 ডিগ্ৰী, 20 ডিগ্ৰী, 30 ডিগ্ৰী, 40 ডিগ্ৰী, 50 ডিগ্ৰী, 60 ডিগ্ৰী তেনেকৈ ইফালে গ্ৰেজুৱেলি ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব। এতিয়া আমি কোণমান যন্ত্ৰৰ দ্বাৰা কোণৰ মান কেনেকৈ নিৰ্ণয় কৰিব লাগে সেইটো ক'ম। চোৱা, এতিয়া এটা কোণ আছে। এইটো এংগেলটো কি হয়, AOB এটা এংগেল হয় নে নাই। AOB কোণ মাপ, এই কোণটোৰ মাপ কিমান হয়, কেনেকৈ আমি জুখিব লাগে সেইখিনি মই তোমালোকক প্ৰেক্টিকেলি ছবিৰ সৈতে প্ৰটেক্টৰৰ সহায়তে যোনটো কোণমান যন্ত্ৰ আছে তাৰ সহায়ত আঁকি তোমালোকক ভালকৈ বুজাবলৈ চেষ্টা কৰিম। পাৰ্ট 3 ভিডিঅ'ত যে তোমালোকক দেখুওৱা হৈছিলে এই প্ৰটেক্টৰটো কোণমান যন্ত্ৰ যাক কোৱা হয়। চোৱা, আমি কিতাপৰ নিচিনা ইয়াতে চাব পাৰিছোঁ। ইয়াৰ পৰা 0ৰ পৰা আৰম্ভ হৈছে আৰু প্ৰতিটো দাগে এটা ডিগ্ৰী সূচাব। 5টা দাগৰ পিছে পিছে দীঘলকৈ কাটা আছে আৰু ইয়াতে 10 লিখা আছে, মানে 10 ডিগ্ৰী, 20 ডিগ্ৰী, 30 ডিগ্ৰী, 40 ডিগ্ৰী, 50 ডিগ্ৰী তেনেকুৱা আমি জুখিব পাৰোঁ। যদি তোমালোকে এইফালৰ পৰা জুখিব খোজা, এইটো 0 আছে, ইয়াৰ পৰা ইয়ালৈকে 10 ডিগ্ৰী হয়, 20 ডিগ্ৰী, 30 ডিগ্ৰী, যোনটো তোমালোকক বিচাৰিব তোমালোকে সেই ডিগ্ৰীটো এই যন্ত্ৰৰ সহায়ত ল'ব পাৰিবা। চাওঁচোন আমি কেনেকৈ এইটো যন্ত্ৰৰ সহায়ত আমি কৰিব পাৰোঁ। প্ৰথমতে আমি এটা বিন্দু অংকন কৰি ল'ম। চাইছানে? ইয়াৰ পিছত আমি এই বিন্দুৰ পৰা এটা ৰশ্মি অংকন কৰিম। চিধাকৈ আমি এটা ৰশ্মি অংকন কৰিম আৰু এই বিন্দুটোৰ নাম আমি দিম O আৰু ইয়াতে এইটো এটা ৰশ্মি। যদি আমি বিচাৰোঁ যে আমি 40 ডিগ্ৰী ল'ম বা 60 ডিগ্ৰী ল'ম, কিতাপৰ মতে 60 ডিগ্ৰী আছে, সেইকাৰণে আমি 60 ডিগ্ৰী ল'ম। এতিয়া ইয়াৰ পৰা এইটো হৈছে কোণমান যন্ত্ৰৰ মূল বিন্দু। এইটো যোনটো তোমালোকে চাব পাৰিছা, এইটো কি ক'ব, কোণমান যন্ত্ৰৰ মূল বিন্দু বুলি ক'ব। আৰু এই মূল বিন্দুটো আমি ওৰ ওপৰত ৰাখি কোণমান ডিগ্ৰীটো 0 ডিগ্ৰী য'ত আছে এইটো আমি সমানকৈ 0 ডিগ্ৰীৰ লগত মিলাই ল'ম। এতিয়া যদি আমাক বিচাৰে 40 ডিগ্ৰী বা 50 ডিগ্ৰী বা 60 ডিগ্ৰী, তোমালোকে চাব পাৰিছা ক'ত আছে, 10 ডিগ্ৰী, 20 ডিগ্ৰী, 30, 40, 50, 60, ইয়াতে আছে 60 ডিগ্ৰী। ইয়াতে আমি এটা বিন্দু অংকন কৰি লৈছোঁ আৰু তাৰপিছত আমি এই Oৰ সৈতে এই বিন্দুটো সংযোগ কৰি দিম। এইটো এটা ৰশ্মি অংকন কৰি সংযোগ কৰি দিম আৰু যোনটো এইটো ব্যৱধান আছে সেইটো আমি জুখিব পাৰিছোঁ আৰু এইটোৰ মাপে হ'ব কিমান, 60 ডিগ্ৰী। তেনেকুৱা তোমালোকে বহুতো ডিগ্ৰী ল'ব পাৰা। ধৰা ইয়াৰ পৰা যদি তোমালোকে 50 ডিগ্ৰী ল'ব খোজা, তে ইয়াতে এটা ৰশ্মি অংকন কৰি আমি ইয়াতে কি ইয়াৰ পৰা ইমানলৈকে কি হ'ব, 50 ডিগ্ৰী হ'ব। তাৰপিছত আমি
এইফালে কেনেকৈ জুখিব লাগে সেইটোও চাই লওঁ। আমি অলৰেডি এইফালৰ পৰা জুখিলোঁ, এতিয়া আমি এইফালৰ পৰা জুখি পেলাই চাম। এতিয়া আমি এইফালৰ পৰা জুখিবলৈ চেষ্টা কৰিম। তাৰ কাৰণে আমি এটা কি ল'ম, এটা এই পৃষ্ঠাতে লৈ লৈছোঁ অ' বিন্দু ল'ম। অ' বিন্দুৰ পৰা আমি এইফালে দীঘলীয়াকৈ এটা ৰশ্মি অংকন কৰিম, য'ত এ দিম, ইয়াতে অ'। ইয়াৰ পৰা আমি চেম কোণমান যন্ত্ৰৰ মূল বিন্দুটো অ'ৰ ওপৰত ৰাখি সমানে 0 ডিগ্ৰীত ৰাখি ইয়াৰ পৰা আমি 50 বা 70 ডিগ্ৰী যদি আমি ইয়াতে চিলেক্ট কৰোঁ, তেনেহ'লে আমি ইয়াৰ পৰা এই এটা ৰশ্মি অ' বি যদি অংকন কৰি দিওঁ, তেতিয়া আমি ইয়াতে কোণটো 70 ডিগ্ৰী বুলি পাই যাম। এইটো প্ৰটেক্টৰ ইউজ কৰি আমি তেনেকৈ কোণ জুখিব পাৰোঁ, আৰু এইটোৰ ব্যৱহাৰ কৰি আমি দুটা ৰশ্মিৰ মাজত ব্যৱধান জুখি তাৰ কিমান ডিগ্ৰী আছে সেইবোৰ আমি উলিয়াব পাৰোঁ। আমি যে এইমাত্ৰ কৰিলোঁ এইখিনিয়ে আকৌ এবাৰ চাইলোঁ কোণমান যন্ত্ৰৰ সহায়ত নিৰ্দিষ্ট জোখৰ কোণ অংকন। এইটো কি আছিলে আমাৰ কোণমান যন্ত্ৰ হয়নে? ইফালৰ পৰা চোৱা 0 পৰা 10, 20, 30 এনেকৈ গৈছে। ইফালেও 0 পৰা 10, 20, 30, 40, 50 তেনেকৈ গৈ থাকিব, হয়নে নাই? এতিয়া কি কৈছে চোৱা, কোণৰ শীৰ্ষবিন্দুৰ লগত কোণমান যন্ত্ৰৰ মূলবিন্দু অ' মিলিছে। এইটো যে মূলবিন্দুটো কোণমান যন্ত্ৰৰ, এইটোক শীৰ্ষবিন্দু কয়। যোনটো কোণত আছে এইটো শীৰ্ষবিন্দু হয়, আৰু ইয়াতে আমি ৰাখি 0 ডিগ্ৰীৰ লগত মিলোৱা হৈছে অ' এ কোণটো, হয়নে নাই? এই অ' এ যে কোণটো আছে এইটো 0 লগত মিলোৱা হৈছে। তাৰপিছত আমি 60 ডিগ্ৰী বা ডিগ্ৰীটো আমি লৈছোঁ কিমান ডিগ্ৰী, 40 ডিগ্ৰী। এই এংগেলটো কিমান হ'ব, 40 ডিগ্ৰী হ'ব। তেনেকৈ আমি কোণ জুখিছোঁ। তোমালোকে চাই বুজিও পাইছে চাগে। ইয়াতে এনেকৈ কৈছে, আমাক কি কৈছে, 60 ডিগ্ৰী মাপৰ এ অ' বি কোণ এটা অংকন কৰিবলৈ দিয়া হৈছে। এতিয়া আমি এটা অ' বিন্দু লৈছোঁ আৰু এটা এ বিন্দু লৈছোঁ, দুইটা সংযোগ কৰি দিছোঁ। সংযোগ কৰাৰ পিছত আমি এই যে কোণমান যন্ত্ৰটো মূল বিন্দুত বহুৱাই লৈছোঁ অ'ৰ সমানে সমানে, এইটো অ' এ বাহুৰ সমানে সমানে। তাৰপিছত আমি কি ল'ম, 60 ডিগ্ৰী ইয়াতে আছে, দেখিব পাইছা। এই 60 ডিগ্ৰীটো ইয়াতে লৈ তাৰপিছত আমি এটা 60 ডিগ্ৰীৰ কোণ পাই যাম। ইমানেই আছিলে। নেক্সট আমি কি চাম, কোণমান যন্ত্ৰৰ দ্বাৰা প্ৰবৃদ্ধ কোণ। প্ৰবৃদ্ধ কোণ মানে কি, 180 ডিগ্ৰীৰ পৰা বেছি হ'ব লাগিব, হয়নে নাই? 180 ডিগ্ৰীৰ পৰা 10 বেছি হওক, অথবা 20 ডিগ্ৰী বেছি হওক, 30 ডিগ্ৰী বেছি হওক, 50 ডিগ্ৰী বেছি হওক, কি হ'ব লাগিব, 180 ডিগ্ৰীৰ পৰা বেছি হ'ব লাগিব। সেইবোৰকে প্ৰবৃদ্ধ কোণ বুলি কোৱা হয়। যিহেতু আমাৰ যোনটো প্ৰটেক্টৰ আছে, কোণমান যন্ত্ৰ আছে, ইয়াত কিমানটা আছে, ইয়াৰ পৰা 90 ডিগ্ৰী, আৰু ইয়াত কিমান, 180 ডিগ্ৰীলৈকে আছেনে নাই? এইটো চোৱাচোন, 180 ডিগ্ৰীলৈকে আছে। ইয়াতে চোৱা 180 ডিগ্ৰীলৈকে আছেনে? সেইবাবে আমি মানে পোনপটীয়াকৈ প্ৰবৃদ্ধ কোণ পোনপটীয়াকৈ প্ৰবৃদ্ধ কোণটো জুখিব নোৱাৰিম। তাৰ বাবে কিছুমান পদ্ধতি আছে, সেইবোৰ আমি ব্যৱহাৰ কৰি প্ৰবৃদ্ধ কোণৰ মানখিনি উলিয়াম। তোমালোকে দেখিব পাই আছা, যোনটো কিতাপত আছে সেই কোণটো আমি আঁকি লৈছোঁ, আৰু ইয়াৰ কোণটো এতিয়া আমি জুখিম। কেনেকৈ জোখা হয় আৰু ইয়াৰ কি পদ্ধতি আছে মই তোমালোকক দেখুৱাই দি আছোঁ। প্ৰথমতে এই বাহুটো আমি অলপমান কি কৰিম, বঢ়াই দিম, অলপ এক্সটেণ্ড কৰি দিম। তাৰ কাৰণে এটা আমি কি কৰিম, অলপ যদি বঢ়াই দিয়া, ইয়াৰ পৰা বঢ়াই দিলোঁ, হয়নে? আৰু আমি কি গম পাওঁ, যদি আমি মূল কেন্দ্ৰটো ইয়াতে ৰাখোঁ, তেনেহ'লে তোমালোকেতো ক'বই পাৰিবা যে ইয়াৰ পৰা ইমানলৈকে কিমান আছে, 180 ডিগ্ৰী আছে। লিখি লোৱা কাষতে, 180 ডিগ্ৰীটো আছেই। আৰু এতিয়া আমাৰ এই কোণটো আমি পালোঁনে? আৰু আমাৰ কোনটো কোণ লাগে, এইখিনি কোণ কিমান আছে এইখিনিও লাগে। তাৰ কাৰণে আমি কি কৰিম, ইয়াতে আকৌ মূল বিন্দুটো এনেকৈ বহাই ল'ম পুৰা 0 ডিগ্ৰীৰ লগত। তাৰপিছত আমি চাম কিমান ডিগ্ৰীলৈকে আছে এইটো। এনেকুৱা গৈ ক'ত আছে, ইয়াতে আছে। মানে ইয়াৰ পৰা 0ৰ পৰা চোৱা, ইয়াৰ পৰা 0 আছে, 0, 10, 20 এনেকৈ 100 গ'ল, 100 পৰা 110, 120, 130 আৰু 135। কিমান আছে এইখিনিৰ পৰা এইখিনি, 135 আছে। সেইটো 180ৰ লগত আৰু কি কৰিব লাগিব, আমি 180ৰ লগত আৰু আমি কি কৰিব লাগিব, 135টো যোগ কৰি দিব লাগিব। যেতিয়া আমি দুটা যোগ কৰিম, টোটেল কিমান পাই যাম, 315 ডিগ্ৰী। আৰু এইটোৱে হৈছে কি, এই পুৰা কোণ যোনটো আছে, যোনটো কোণক আমি কি ক'ম, BOA বুলি ক'ম। সেইটো যে BO এংগেলটো কিমান হ'ব,
BOA টো কিমান হ'ব 315 ডিগ্ৰী আৰু এটা পদ্ধতি ব্যৱহাৰ কৰিও আমি এই কোণটো নিৰ্ণয় কৰিব পাৰোঁ চোৱা ইয়াতে আমি আগৰ চিত্ৰটো অংকন কৰি লৈছোঁ কৰিয়াৰ পিছতে আমি কি জানো যে এই গোটেই কোণটো যে আছে এই গোটেই কোণটো কিমান হয় 360 ডিগ্ৰী হয়নে যদি গোটেই কোণটো 360 ডিগ্ৰী হয় তেনেহ'লে এইখিনি যদি আমি এই 360 ডিগ্ৰীৰ পৰা যদি এইখিনি যদি আমি বিয়োগ কৰি দিওঁ তেতিয়া কি ওলাই যাব এই কোণটোৰ মাপ ওলাই যাব তাৰ কাৰণে আমি ইয়াতে চাব লাগিব আমি এইটো মূল কেন্দ্ৰটো 0ত ৰাখি পেলাই ক'ত আছে 0 ইয়াতে 0 10 20 30 40 45 ডিগ্ৰী কি আছে এই কোণটো আছে আৰু এই কোণটো আমাক নালাগে আমি জুখিব লাগে এই কোণটো তাৰ কাৰণে কি কৰিম 360 ডিগ্ৰী মাইনাছ 45 ডিগ্ৰী কৰিম তেতিয়া আমি কি পাই যাম 315 ডিগ্ৰী পাই যাম হয়নে ঠিক এনেদৰে আমি কোণমান যন্ত্ৰৰ দ্বাৰা পবিত্ৰ কোণ মান নিৰ্ণয় কৰোঁ চাইছানে এইটোক আমি মান নিৰ্ণয় কৰিব কৈছিলে তাৰপিছত আমি কি কৰিলোঁ এইটোক অলপ বঢ়াই দিছোঁ বঢ়াই পেলাই ইয়াৰ 180 ডিগ্ৰী ল'লোঁ এই কোণমান যন্ত্ৰৰ সহায়ত এইটো 180 ডিগ্ৰী আমি জানোৱেই 180 ডিগ্ৰী সৰল কোণ হয় তাৰপিছত আমি কি কৰিলোঁ এই কোণমান যন্ত্ৰটো এনেকৈ বহুৱাই ইয়াৰ পৰা আমি 0ৰ পৰা কিমান আপ টু 135 লৈকে 135 ডিগ্ৰীলৈকে লৈ পিছত দুটা প্লাছ কৰি আমি এই কোণটো মান নিৰ্ণয় কৰিছোঁ আৰু তাৰ বিকল্প পদ্ধতি হিচাপে আমি কি কৰিছিলোঁ আমি জানো কি গোটেই কোণটো কিমান 360 ডিগ্ৰী আৰু যদি 360 ডিগ্ৰী যদি আমাৰ এই কোণটোৱেই যদি খালি লাগে তেনেহ'লে আমাৰ এই কোণটো দৰকাৰ নাই হয় না নাই এই কোণটোতো আমাক নালাগে আমাক কোনটো কোণ লাগে আমাক লাগে এইটো কোণ সেইকাৰণে কি কৰিম 360 ডিগ্ৰীৰ পৰা এই কোণটো যদি আমি বিয়োগ কৰি দিওঁ বাকী কোণখিনি পাই যাম এই কোণখিনি কোণটো 315 360ৰ পৰা 45 ডিগ্ৰী ইয়াৰ পৰা আমি জুখি লৈছোঁ ইয়াৰ পৰা কিমান ডিগ্ৰী আছে 45 ডিগ্ৰী 45 ডিগ্ৰী মাইনাছ কৰিলে 315 ডিগ্ৰীটো আমি পাই যাম এতিয়া আমাক কিতাপত কি কৈছে 215 ডিগ্ৰীটো অংকন কৰিব লাগে কোণ যন্ত্ৰৰ সহায়ত তাৰ বাবে আমি কি কৰিব লাগিব পোনপ্ৰথমে এটা আমি কি কৰিম সৰল ৰেখা আঁকিম সৰল কোণ বুলিও কয় এনেকৈ এটা কি সৰল ৰেখা আঁকিলোঁ হ'ব ইয়াতে আমি O এইটো ধৰোঁ B আৰু এইটো ধৰোঁ A হ'বনে AOB এটা সৰল ৰেখা অংকন কৰিলোঁ আৰু আমি কি জানো ইয়াতে কিমান থাকে 180 ডিগ্ৰী থাকে যদি আমি 215 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰী বিয়োগ কৰোঁ তেনেহ'লে আমি কিমান পাম 35 ডিগ্ৰী পাম এই 35 ডিগ্ৰী যদি আমি ইয়াৰ পৰা উলিয়াই দিওঁ তে আমি পুৰা কোণ 215 মাপটো পাই যাম এতিয়া কোণমান যন্ত্ৰ লোৱা কোণমান যন্ত্ৰ লৈ তোমালোকে মূলবিন্দুত ৰাখি শূন্যৰ সমানে ইফালে কিমান 35 ডিগ্ৰী চিলেক্ট কৰে ইয়াতে 0 10 20 30 আৰু 30ৰ পিছত এই যে দীঘলীয়া দাগ এটা 35 এই দুইটা সংযোগ কৰি দিয়া এই গোটেই কোণটো কিমান হ'ব ইয়াৰ পৰা আৰম্ভ কৰি ইমান কোণটো 215 ডিগ্ৰী হ'ব তেনেকৈ তোমালোকে অংকন কৰিব পাৰা ইয়াৰো এটা বিকল্প পদ্ধতি আছে কি আছে আমি জানো পুৰা গোটেই কোণটো কিমান 360 ডিগ্ৰী হয় না নাই 360 ডিগ্ৰীৰ পৰা যদি 215 ডিগ্ৰী যদি আমি বিয়োগ কৰি দিওঁ গোটেই কোণটো থাকে 360 ডিগ্ৰী তাৰ পৰা আমি 215 ডিগ্ৰী ল'ব লাগে আৰু যে বাকী থাকিব কোণটো যোনটো 145 ডিগ্ৰী থাকি যাব এই কোণটোৰ বিপৰীতটো কি হ'ব এই দুইটা মিলিয়ে 360 হ'ব তে এইটো এটা যদি আমি কোণ আঁকি দিওঁ তাৰ বিপৰীতটো কি হৈ যাব 215 ডিগ্ৰী হ'ব তাৰ কাৰণে কি ক'ম এটা বিন্দু অংকন কৰিম যাক আমি O বুলি ল'ম তাৰ পাছত আমি এটা ৰশ্মি অংকন কৰিলোঁ A বুলি ল'লোঁ কোণমান যন্ত্ৰৰ সহায়ত এতিয়া আমি 145 ডিগ্ৰী চিলেক্ট কৰি ল'ম 0 10 এনেকৈ 100 120 130 140 আৰু 140ৰ পাছত কি হ'ব 5টা ঘৰ পিছত 145 যদি আমি এই দুইটা সংযোগ কৰোঁ ইয়াতে সংযোগ কৰি এটা ৰশ্মি অংকন কৰিলোঁ এইটোৰ নাম দি দিয়া B এইটো কিমান হ'ব 145 ডিগ্ৰী আৰু তাৰ বিপৰীত যোনটো বাহু আছে যোনটো আমাক লাগে এইটোৱে হৈ যাব কি 215 ডিগ্ৰী ঠিক আছে এই বস্তুটো এতিয়া আমি আমাক যে কিতাপত দিছে সেইটো চাই পেলাই তোমালোকক আকৌ ডেছক্ৰাইব কৰি আছোঁ এতিয়া চোৱা আমি প্ৰথমতে কি লৈছোঁ এটা সৰল মানে ইয়াতে আমাক কিমান কৈছে
215 ডিগ্ৰী ওলাব কৈছে, এইটো 215 ডিগ্ৰী। 215 ডিগ্ৰী যদি ওলাও তে আমি প্ৰথমতে কি কৰিম, ইয়াৰ পৰা ইয়ালৈকে জানো আমি কিমান 180 ডিগ্ৰী হয়নে? যদি এইখিনিৰ পৰা এইখিনি 180 ডিগ্ৰী হয় আৰু 215 ডিগ্ৰী পাবলৈ আৰু কিমান লাগিব, তে আমি 215 ডিগ্ৰীৰ পৰা 180 ডিগ্ৰী বিয়োগ কৰি দিম, আৰু বিয়োগ কৰিলে আমি কিমান পাম, 35 ডিগ্ৰী পাম। যদি 35 ডিগ্ৰী পাওঁ তেনেহ'লে আমি ইয়াৰ পৰা আৰু কিমান যাব লাগিব, 35 ডিগ্ৰী যাব লাগিব, তেতিয়া আমি টোটেল 215 ডিগ্ৰী পাম। সেইটোৱে কৈছে। আকৌ কোণমান যন্ত্ৰটো এনেকুৱা বহুৱাই ইয়াৰ পৰা কি 0, 10, 20, 30, 35 চাইছা 35, তে ইয়াৰ পৰা যোনটো এই ইমানখিনি আহিব এইটোৱে কি হ'ব 215 ডিগ্ৰী বা 215 ডিগ্ৰী। ইয়াৰ পৰা ইমান কিমান 215 ডিগ্ৰী। ইয়াৰো বিকল্পকে আমি ওলাব পাৰোঁ। কেনেকৈ ওলাব পাৰোঁ, ধৰা আমাক কিমান লাগে 215 ডিগ্ৰী লাগে, আৰু আমি পুৰা জানো কি এটা সম্পূৰ্ণ কোণ 360 ডিগ্ৰী হয়নে নাই, 360 ডিগ্ৰী হয়। তে 360 ডিগ্ৰীৰ পৰা যদি 215 আমি বিয়োগ কৰোঁ কিমান থাকি যাব, 145 ডিগ্ৰী থাকি যাব। এই যে 145 ডিগ্ৰী থাকি যাব। যদি আমি 145 ডিগ্ৰী এটা জুখিলোঁ, এইটো ধৰা 145 ডিগ্ৰী হয়, 145 ডিগ্ৰী। 360ৰ পৰা এটা কোণ যদি 140 ডিগ্ৰী হয়, বাকী যোনটো বাকী থাকি যাব সেইখিনিয়েতো 215 ডিগ্ৰী হ'ব, কাৰণ এই দুইটা যদি আমি যোগ কৰোঁ কিমান পাম, 360 ডিগ্ৰী পাম। তে 360ৰ পৰা 145 ডিগ্ৰী বিয়োগ কৰি এই কোণটোৱে কিমান হ'ব, 215 ডিগ্ৰী হ'ব। এতিয়া চোৱা, আমাক কিছুমান প্ৰশ্ন দিছে, এই প্ৰশ্নবোৰ আমি সলভ কৰিব ট্ৰাই কৰোঁ। 1 নম্বৰ কি কৈছে, কোণমান যন্ত্ৰৰ সহায়ত তলৰ চিত্ৰত থকা কোণবোৰৰ মান নিৰ্ণয় কৰা। কি কৈছে, কোণমান যন্ত্ৰৰ সহায়ত তলৰ চিত্ৰবোৰত থকা কোণবোৰ মান নিৰ্ণয় কৰিব চেষ্টা কৰা। এতিয়া আমি এই কোণবোৰ কেনেকৈ মান নিৰ্ণয় কৰিম, তোমালোকক শিকাইছোৱে মই অলৰেডি, যে আমাৰ যে কোণমান যন্ত্ৰটো আছে, কোণমান যন্ত্ৰৰ এই যে মূল বিন্দুটো আছে, মূল বিন্দুটো একদম শীৰ্ষবিন্দুত থাকিব, এইটোক কয় শীৰ্ষবিন্দু। শীৰ্ষবিন্দু 0 ডিগ্ৰীৰ লগত মিলাই চাবা ক'ত তোমালোকৰ এইটো আহি আছে। ইয়াত 0 ডিগ্ৰীৰ লগত আমি মিলালোঁ, মিলাই পেলাই ইয়াতে কিমান আহি আছে, প্ৰায় ইয়াতে আহি আছে ন, কিমান হ'ব এইটো 30 ডিগ্ৰী। তাৰপিছত ইয়াত সেম শীৰ্ষবিন্দুত ৰাখা 0ৰ লগত মিলোৱা, এইটো কিমান হৈছে 50 ডিগ্ৰী। ঠিক তেনেকুৱা তোমালোকে এইটো কৰিব পাৰা। আৰু ৰিফ্লেক্স এংগেল যোনটো আছে, এই প্ৰবৃদ্ধ কোণ যোনটো 180 ডিগ্ৰীৰ পৰা বেছি হ'ব, এইটোত কি কৰিবা, ইয়ালৈকেতো আমি জানো 180 ডিগ্ৰী আছে, 180 ডিগ্ৰী আছে, প্লাছ কৰিবা, প্লাছ কৰি পেলাই এইটো ঘূৰাই পেলাই এনেকৈ বহাবা। ইয়াতে যদি আমি এনেকৈ ঘূৰাই বহাওঁ, ইয়াতে কি চাব পাই আছোঁ 160, ইয়াৰ পৰা 0ৰ পৰা আকৌ প্লাছ 160 ডিগ্ৰী। দুটা যদি আমি প্লাছ কৰোঁ কিমান পাম, 100, 100, 200, 80 প্লাছ 20, 100, 340 ডিগ্ৰী ইয়াৰ এনচাৰ হ'ব। তেনেকুৱা তোমালোকে বাকীখিনি বিচাৰি ল'বা। এতিয়া আমাক কি কৈছে, কোণমান যন্ত্ৰৰ সহায়ত তলত দিয়া কোণবোৰ অংকন কৰা। এইবোৰো পাৰিবা তোমালোকে, তথাপিও তোমালোকক 2-3টা কৰি দেখুৱাই দি আছোঁ, যাতে তোমালোকে বাকীখিনি বহুত সহজে কৰিব পাৰা। প্ৰথম দিছে 25 ডিগ্ৰী, হ'বনে? প্ৰথম কি দিছে 25 ডিগ্ৰী। 25 ডিগ্ৰী কৰিবলৈ আমি প্ৰথমতে কি কৰিম, এটা বিন্দু ল'ম, এইটোক আমি O বুলি ধৰি লওঁ, ইয়াক আমি কি ধৰিম, O বুলি ধৰি ল'ম। তাৰপিছত আমি কি কৰিম, এটা ৰশ্মি অংকন কৰিম। ৰশ্মি অংকন কৰা, ইয়াতে এটা বিন্দু দিয়া, A দি দিয়া। তাৰপিছত আমাৰ কিমান ডিগ্ৰী লাগে, 25 ডিগ্ৰী লাগে। 25 ডিগ্ৰী লাগিলে এই মূল বিন্দুটো একদম শীৰ্ষবিন্দু যোনটো O আছে, Oত ৰাখিবা। Oত ৰাখি কিমান 25 ডিগ্ৰী চিলেক্ট কৰা, 20 আৰু 20ৰ পৰা 1 2 3 4 5, 25। এই বিন্দু দুটা লগ কৰি দিয়া এটা ৰশ্মিৰ সহায়ত, আৰু এইটো হ'ব B, আৰু এইটো কিমান হ'ব 25 ডিগ্ৰী। তোমালোকে 180 ডিগ্ৰীলৈকে বহুতো সহজে কোণবোৰ উলিয়াব পাৰিবা। আমি এতিয়া আলোচনা কৰিম, যদি 180 ডিগ্ৰীৰ পৰা বেছি হয় কোণটো, আমি অলৰেডি চাই আহিছোঁ, তবু আমি কুৱেশ্যনটো ছল্ভ কৰিম। যদি 180 ডিগ্ৰীৰ পৰা বেছি হয় আমি কেনেকৈ কৰিব লাগে, কুৱেশ্যন এটা এনচাৰ কৰি দিওঁ তোমালোকক, বাকীখিনি তোমালোকে ঘৰত চেষ্টা কৰিবা। প্ৰথমতে আমি এটা ৰশ্মি অংকন কৰি ল'ম, আগৰ নিচিনা। এইটো স্কেল পাতৰ সহায়ত কৰিব পাৰা, বা কৰি ইয়াতে O দিম, এটা ৰশ্মি A দিলোঁ। এতিয়া আমাক লাগে 240 ডিগ্ৰী। আমি জানো ইয়াৰ পৰা যদি আমি চিধাকৈ 0ৰ পৰা ইয়ালৈকে কিমান আছে, 180 ডিগ্ৰী আছে,
হয় না নাই? আৰু 240 ডিগ্ৰী হ'বলৈ কি কৰিব লাগিব আমি প্ৰথমতে আৰু কিমান 180ৰ পৰা কিমান ডিগ্ৰী লাগিব তাক উলিয়াই ল'ম। ধৰা 240 আছে, 240 ডিগ্ৰীৰ পৰা আমি কিমান 180 ডিগ্ৰী মাইনাছ কৰিব লাগিব। 240ৰ পৰা 180 ডিগ্ৰী গ'লে কিমান হ'ব? আমি পাম 60 ডিগ্ৰী। তে আমি কি কৰিব লাগিব 180 ডিগ্ৰী আৰু এডিশ্যনেল আমাৰ 60 ডিগ্ৰী যদি আমি চিনাক্ত কৰি দিওঁ তেনেহ'লে আমি পুৰা কোণটো পাই যাম। ইয়াতে ৰাখা কোণটো, তাৰপিছত 0ৰ পৰা আৰম্ভ কৰা এইটো 0 দেখিব পাইছে তোমালোকে, 0, 10, 20, 30, 40, 50, 60, 60 ডিগ্ৰীৰ ওপৰত এনেকৈ এটা বিন্দু অংকন কৰি লোৱা। এনেকুৱা এটা ৰশ্মিৰ সহায়ত তোমালোকে বিন্দু দুটা সংযোগ কৰি দিয়া। তাৰপিছত আমি যোনটো কোণটো পাম ইয়াৰ পৰা এইখিনিলৈকে এইটোৱে কিমান 240 ডিগ্ৰী বুলি ক'ব। বা তোমালোকে আৰু এটা পদ্ধতি শিকাইছিলোঁ তোমালোক, সেইটোও কৰিব পাৰা। 360 ডিগ্ৰী আছে, 360ৰ পৰা যদি তোমালোকে 240 ডিগ্ৰী যদি বিয়োগ কৰি দিয়া যোনটো আমাৰ উলিয়াব লাগে তেনেহ'লেও তোমালোকে বহুত সহজে পাই যাবা। 360ৰ পৰা 240 গ'লে আমি 120 ডিগ্ৰী পাই যাম। সেইকাৰণে আমি এতিয়া কি কৰিব লাগিব, এটা ৰশ্মি অংকন কৰিলোঁ, ৰশ্মিটো অংকন কৰি OA দিলোঁ। তাৰপিছত আমি ইয়াৰ পৰা কি কৰিম 240 ডিগ্ৰী যোনটো 120 ডিগ্ৰী আছে এই 120 ডিগ্ৰীটো চিনাক্ত কৰি ল'ম। 0ৰ পৰা 100, 120 চোৱা ইয়াত কিমান এই কোণটোৰ মাপ কিমান 120 ডিগ্ৰী। আৰু 120 ডিগ্ৰীৰ বিপৰীত যোনটো আছে বাকীখিনি যিমান আছে সেইটো কিমান হ'ব 240 ডিগ্ৰী হ'ব। আৰু বাকীখিনি তোমালোকে অংকন কৰিবা, প্ৰেক্টিছ কৰিবা। আৰু 360 ডিগ্ৰীটো গম পোৱাই কি হ'ব পুৰা এটা সম্পূৰ্ণ কোণ হ'ব। ৰশ্মি আঁকিলা, ইয়াৰ পৰা যদি আমি পুৰা আকৌ ইয়াতে আহি কি হ'ব গোটেইটো 360 ডিগ্ৰী। নেক্সট 3 নম্বৰ কি হৈছে কোণমান যন্ত্ৰৰ সহায়ত কাষত দিয়া কোণবোৰৰ মান নিৰ্ণয় কৰা। POQ, POQ কোনটো হয় POQ, এইটো এটা কোণ POQ। POQৰ মান কেনেকৈ নিৰ্ণয় কৰিবা, সমান সমান লিখিবা, কম্পাছৰ সহায়ত ইয়াতে ৰাখিবা আৰু তোমালোকে এই ডিগ্ৰীটো ওলাই ইয়াতে লিখি দিবা। POR এটা কি আছে POR, এইটো কিমান, এইটোতো আমি চিত্ৰৰ সহায়তে ক'ব পাৰোঁ 90 ডিগ্ৰী আছে। পিছত কি আছে POS, এইটো একটা তোমালোকে কোণমান যন্ত্ৰৰ সহায়ত জুখি এইটো কৰিবা। আৰু POTও এটা আছে, এইবোৰ তোমালোকে কোণমান যন্ত্ৰৰ সহায়ত জুখি ঘৰতে চেষ্টা কৰিবা। আৰু কি কৈছে লগতে তুমি পোৱা কোণবোৰক সূক্ষ্মকোণ, স্থূলকোণ, সমকোণ আৰু প্ৰবৃদ্ধ কোণ হিচাপে শ্ৰেণী বিভাজন কৰা। গম পোৱাই সমকোণ মানে 90 ডিগ্ৰী, POSটো কি হ'ব, যোনটো POS আছে এইটো কি হ'ব স্থূলকোণ হ'ব। POSটো কি স্থূলকোণ। সূক্ষ্মকোণ কোনটো PO মানে 90 ডিগ্ৰীৰ পৰা সৰু বাবে এইটো কি সূক্ষ্মকোণ হ'ব। আৰু প্ৰবৃদ্ধ কোণ কি হ'ব 180 ডিগ্ৰীৰ পৰাও বেছি গ'ল, তাৰ কাৰণে প্ৰবৃদ্ধ কোণটো POTটো হ'ব। এইবোৰ তোমালোকে গম পোৱাই ঘৰত লিখিবা। নেক্সট কি দিছে তলৰ ভুলবোৰ চিনাক্ত কৰি তাক সংশোধন কৰা। এইটো আছে 40 ডিগ্ৰী আছে, এতিয়া তোমালোকে X ডিগ্ৰীটো কি কৰিবা এই কম্পাছটো কি অলপমান মুভ কৰি এই শূন্যৰ লগত এই শূন্যৰ সৈতে যাতে তোমালোকে চিধা চিধি ৰাখা এইটো কৰা আৰু এংগেলটো উলিয়াই তোমালোকে এইবিলাক ঘৰতে চেষ্টা কৰিবা। কোণমান যন্ত্ৰ সজা এইখিনি তোমালোকক যদি ছাৰে স্কুলত কৰাই দিয়ে ভাল। আৰু এইবোৰ কি এটা বৃত্ততে আগতে এইবোৰ এটা বৃত্ত কাটি কৰিলা, পিছত 90 ডিগ্ৰী বনালা, তাৰপিছত আকৌ আধা আধা কৰি এইখিনি প্ৰয়োজনীয় নহয়। এইটোও তোমালোকে ঘৰতে কৰিবা। কাষৰ চিত্ৰটোলৈ মন কৰা, চিত্ৰৰ পৰা তলত দিয়া কোণবোৰৰ মাপ নিৰ্ণয় কৰা। AOD কোনটো হ'ব এইটো A, এইটো O আৰু এইটো D, তাৰ মানে এইটো কোণ ওলাব লাগে। BOC কোনটো হ'ব, B ক'ত আছে B ইয়াত, O ইয়াত, C আছে, মানে এইটোৰ কোণ ওলাব লাগে। তেনেকুৱা তোমালোকে চাই ধুনীয়াকৈ কোণখিনি উলিয়াই ল'বা। অ'কে ষ্টুডেণ্টছ, এই চেপ্টাৰটো আমি শেষ কৰিলোঁ। বাকীখিনি ইমান প্ৰয়োজনীয় নহয়, চেপ্টাৰটো যথেষ্ট দীঘলীয়া আছিলে আৰু বহুতো কনচেপ্টখিনি আছিলে তাৰ বাবে দীঘলীয়া হ'ল। আশা কৰোঁ তোমালোকে সকলোখিনি বুজি পাইছা সৰু সুৰা বস্তু। তোমালোকৰ যদি ভাল লাগিছে ভিডিঅ'বিলাক তেনেহ'লে তোমালোকে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিবা যিমান পাৰা। আমি আকৌ লগ হ'ম নেক্সট চেপ্টাৰ লৈ, চেপ্টাৰ 3
সংখ্যাৰ সৈতে ধেমালি তাতে আমি আকৌ লগ পাম আৰু নতুন কিবা শিকিম আমি নেক্সট ভিডিঅ'ত